this great occasion, first of all, I would like to wish a very happy Christmas to the children of God and the fellow Indians, and to the people, especially our youths, so that there will be light upon them, there will be unity, peace, progress by the word of Christ. আমি সকলো আশা কৰিছোঁ আজিৰ পবিত্ৰ দিনত আমাৰ যীশুখ্ৰীষ্টৰ জন্মদিনত আমাৰ নৰ্থ ইষ্টত অসমৰ আৰু আমাৰ বড়োলেণ্ড অঞ্চলত মানে শান্তি ঘূৰি আহিব আৰু ইউনিয়ন ডেভেলপমেণ্ট আৰু শান্তি আৰু মানে প্ৰস্পেৰিটি এইটো আহিব, এইটো আশা ৰাখিছোঁ। আৰু আজিৰ যি পবিত্ৰ দিনত আমি কোকৰাঝাৰ ডন বস্কো চাৰ্চত আহি পেলাই আমি ৰেচপেক্ট কৰিছোঁ, ৱৰ্শ্বিপ কৰিছোঁ, যাতে আমাৰ এই অঞ্চলত আমাৰ দেৰ উইল বি ব্ৰাইট ফিউচাৰ ইন ডেজ টু কাম।